সূৰ্যটোক লৈ বহুতৰে মাজত কিমান যে প্ৰশ্ন। সূৰ্যৰ যি প্ৰচণ্ড উত্তাপ, সেই উত্তাপত বস্তু এটা গলি যোৱা বাদেই গেছলৈহে ৰূপান্তৰ হ'ব। সূৰ্যৰ গহ্বৰত তাপমাত্ৰা হ'ল 15 নিযুত চেণ্টিগ্ৰেড। এইবাৰ মহাকাশৰ সৰ্বোচ্চ তাপমাত্ৰাৰ এই নক্ষত্ৰটোলৈ বিশ্বৰ সৰ্বোচ্চ মহাকাশচাৰী সংস্থা নাছাই প্ৰেৰণ কৰিছে এখন যান। যানখনৰ নাম পাৰ্কাৰ ছলাৰ প্ৰব। ইতিমধ্যে হয়তো নাছাৰ এই অভিযানৰ বিষয়ে সকলোৱে গম পাইছে। কিন্তু নাছাই এই যানখন কেনেকৈ নিৰ্মাণ কৰিলে, যানখনত এনে কি ধাতু প্ৰয়োগ কৰিছে যিয়ে নেকি সূৰ্যৰ প্ৰচণ্ড তাপক সহ্য কৰিব। এই যানখনত নাছাই কিছুমান বিশেষ সৰ্বশক্তিমান যন্ত্ৰ ব্যৱহাৰ কৰিছে, যাৰ ফলত যানখনে সূৰ্যৰ প্ৰচণ্ড তাপ সহ্য কৰিব পাৰিব। যানখনত কেপ কেনাভেৰেল স্পেচ লঞ্চ কমপ্লেক্স 37ৰ পৰা ডেল্টা 4 হেভি ৰকেট। যানখনৰ দৈৰ্ঘ্য 9 ফুট 10 ইঞ্চি, ওজন 1350 পাউণ্ড। জানিব পৰা মতে এই যানখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় তথা খৰচ হৈছে $1.5 মাৰ্কিন। এই যানখনে সূৰ্যৰ দিশে ৰাওনা হোৱাৰ পূৰ্বে পৃথিৱী গ্ৰহক পৰিদৰ্শন কৰিব। ইয়াৰ পিছত শুক্ৰ গ্ৰহৰ কাষ চাপিব যানখনে। ইয়াৰ বাবে যানখনক সময় প্ৰয়োজন হ'ব প্ৰায় 45 দিন। তাৰ পিছত যানখনে পোনে পোনে ৰাওনা হ'ব সূৰ্যৰ দিশে। বিজ্ঞানীসকলৰ মতে 2020 চনত সূৰ্যৰ পৰিমণ্ডলত প্ৰৱেশ কৰিব পাৰিব যানখনে। তাৰে পিছত 2022 চনত সূৰ্যৰ মাজভাগ তথা সূৰ্যৰ বায়ুমণ্ডল বা কৰণৰ মাজত প্ৰৱেশ কৰিব। যানখনে সূৰ্যক মুঠ 24 বাৰ পৰিদৰ্শন কৰিব। নাছাৰ এই অভিযানৰ আন এটা মন কৰিবলগীয়া বিষয় হ'ল, যিটো হয়তো আপোনালোকে নাজানে। নাছাই বাৰু কিয় এই যানখনৰ নাম পাৰ্কাৰ ছলাৰ প্ৰব ৰাখিলে? আচলতে 1958 চনতে অৰ্থাৎ 6 দশক পূৰ্বে ইউজিন পাৰ্কাৰ নামৰ এজন পদাৰ্থ বিজ্ঞানীয়ে পোন প্ৰথমবাৰৰ বাবে সূৰ্যৰ কাষলৈ এনেধৰণৰ যান প্ৰেৰণ কৰাৰ বিষয়ে পৰিকল্পনা কৰিছিল, আৰু সেইবাবেই নাছাই এই যানখনৰ পাৰ্কাৰ ছলাৰ প্ৰব ৰাখিলে। আনহাতে নাছাই এইবাৰ পোন প্ৰথমবাৰৰ বাবে কোনো জীৱিত ব্যক্তিৰ নামেৰে যানখনৰ নাম ৰাখিছে।